যোৱা 3 বছৰৰ যদি আমি ক্ৰেডিট কাৰ্ড ডিফল্টাৰৰ যদি আমি পাৰ্চেন্টেজ চাওঁ তেনেহলে এই বছৰ ক্ৰেডিট কাৰ্ড ডিফল্টাৰৰ সংখ্যা আটাইতকৈ বেছি আৰু কোন ক্ষেত্ৰত বেছি যিসকলৰ ক্ৰেডিট লিমিট 25,000তকৈ কম তেওঁলোকে বেছি ক্ৰেডিট কাৰ্ডৰ ডিফল্ট আজিকালি কৰিবলৈ লৈছে আমি যদি দা প্ৰিন্টৰ এটা নিউজ চাওঁ আৰু CRIF Highmark নামৰ যিটো ক্ৰেডিট এজেন্সি আছে সেই এজেন্সিটোৰ যদি আমি ডাটা চাওঁ তেনেহলে এটা দেখিবলৈ পাব 2022 চনৰ জুন মাহৰ যিটো ডাটা আছিল হেমতে 6.1% মানুহে ডিফল্ট কৰিছিল আৰু 2023 চনৰ ডাটা মতে 6.5% মানুহে ডিফল্ট কৰিছিল আৰু 2024 চনৰ জুন মাহৰ যিটো ডাটা সেই ডাটা মতে প্ৰায় 7.6% মানুহে ক্ৰেডিট কাৰ্ডৰ বিল ডিফল্ট কৰিছে ডিফল্ট মানে কি বুজি পাইছে নহয় বিল যেতিয়া দিব লাগে তেতিয়া নিদিয়া গতিকে আপোনালোকে যদি ক্ৰেডিট কাৰ্ড ইউজ কৰে এনে নকৰিব কাৰণ এয়া আপোনাৰ ক্ৰেডিট স্কোৰ কাৰণে অসুবিধা আৰু ক্ৰেডিট কাৰ্ড কোম্পানী আপোনাৰ ওপৰত বহুত ডাঙৰ বহুত হাই এমাউন্টৰ ইন্টাৰেষ্ট লগাই জানেনে প্ৰায় মাহে 3% লৈকে ইন্টাৰেষ্ট আপোনালোকে দিব লগা হ'ব পাৰে 3-3.5% গতিকে সাৱধান থাকিব এইবিলাকৰ পৰা ক্ৰেডিট কাৰ্ডত এনেকুৱা খৰচ নকৰিব যিটো খৰচৰ প্ৰয়োজন নাই